সকলে মোৰ নমস্কাৰ গ্ৰহণ কৰিব মই আপোনালোকৰ হোষ্ট এডভোকেট Sarma আৰু আজি এই বিশেষ ভিডিঅটো মই লৈ আহিছো আইন বিষয়ক কেৰিয়াৰ হিচাপে লৈ পেলাই কেনে ধৰণে আমি আগবঢ়িব পাৰো আৰু ল পঢ়ি পেলাই আমি কেনে কি কেৰিয়াৰ বনাব পাৰো কেনে ধৰণে পঢ়িব পাৰো আৰু কোড পঢ়িব পাৰো কি সাবজেক্টত পঢ়িব পাৰো কেনে ধৰণৰ বেকগ্ৰাউণ্ডৰ পৰা আহি পেলাই আমি ল পঢ়িব পাৰো আজি এই বিষয়ত সবিশেষ আপোনালোকক মই জনাবলৈ গৈ আছো গতিকে এই ভিডিঅটো আজি বিশেষভাৱে মই বনাইছো সেই সকল ষ্টুডেন্টৰ বাবে যিয়ে ল পঢ়িম বুলি ভাবি আছে আৰু ল বিষয়ত কেৰিয়াৰ বনাম বুলি ভাবি আছে আৰু সেই সকল ব্যক্তিৰ বাবে যিয়ে স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লোৱাৰ পিছত এতিয়ালৈকে কৰ্মসংস্থাপন নাপাই পেলাই কৰ্মসংস্থাপনৰ সন্ধানত আছে আশা কৰো আজি এই ভিডিঅটোৱে আপোনালোকক নিশ্চয় সহায় কৰিব আৰু এই ভিডিঅটোৰ ওপৰেঞ্চি যদি কিবা জানিব লগা থাকে এই বিষয়ত তেতিয়াহলে আপোনালোকে কমেন্ট সেকশনত গৈ পেলাই মোলে কমেন্টত লিখিব তেতিয়া নিশ্চয় মই আপোনালোকৰ কমেন্ট বিলাক পঢ়ি পেলাই মোৰ জ্ঞানেৰে যিখিনি মোৰ জ্ঞানত থাকে সেইখিনিৰে আপোনালোকক নিশ্চয় সহায় কৰিব পাৰিম আৰু এই সম্পূৰ্ণ ভিডিঅটো চাবলৈ আপোনালোকে মই এটো ইউটিউবৰ লিংক এটা দিছো এই ভিডিঅটোৰ লগতে আপোনালোকে সেই লিংকত ক্লিক কৰি পেলাই সম্পূৰ্ণ ভিডিঅটো চাই পেলাই আপোনালোকে জানিব পাৰে গতিকে ভিডিঅটো আপোনালোকে শেষলৈকে চাওক আৰু জানক আইন বিষয়ক কেনে ধৰণে কেৰিয়াৰ হিচাপে ল'ব পাৰি